সোণাৰীৰ বানফেৰাত পথ অৱৰোধ। সোণাৰী পৌৰসভাৰ বিবেচনাহীন কৰ্মকাণ্ড, দুৰ্ভোগত ভোগে পথচাৰীয়ে। নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ শ্লোগান অসাৰত পৰিণত। সোণাৰী পৌৰসভাই নিজৰ মৈমতালিৰে ধুদৰালিৰ কাষত জাবৰ জোথৰ পেলোৱাত ৰাইজে বানফেৰাত ধুদৰালি অৱৰোধ কৰে। আমি আচলতে ৰাতিপুৱা আহি প্ৰত্যক্ষ কৰিলোঁ যে এইডোখৰত মেইন ৰাস্তাটো এই ধুদৰালিৰ কিনাৰত জাবৰখিনি পেলাইছে মিউনিচিপালিটি। আৰু ইমানে দুৰ্গন্ধময় পৰিৱেশ, সদায় এইটো ৰাস্তাত আমি কণ ল'ৰা ছোৱালীখিনিক স্কুললৈ আমি লৈ যাওঁ। এনেকুৱা পৰিৱেশত ৰাতিপুৱা ওলাই আহি ইমান দুৰ্গন্ধ পৰিৱেশ এটা মাজেদি আমি পাৰ হৈ যাব লাগিব। আৰু মিউনিচিপালিটিৰ নিৰ্দিষ্ট এটা জেগা আছে জাবৰ পেলোৱা, তেনেস্থলত ইয়াত কি যুক্তিত এইখিনিত জাবৰ পেলাবলগীয়া হ'ল? আমি সেইটো কাৰণে আজি পথ অৱৰোধ কৰি ইয়াৰ বিৰোধিতা কৰিছোঁ। ৰাইজৰ সহযোগত আমি এই পদক্ষেপ ল'বলৈ হেৰি কৰিছোঁ, বাধ্য।